সৰুকাই বুলি কওঁ। আমি আচলতে দুজন আছিলোঁ, মোৰ দুজন আছিলে দাদা। ডাঙৰজন অতি সোনকালে ভগৱানৰ ওচৰলৈ লৈ গ'ল। এতিয়া আমি দুজনে আছোঁ। পিজ্জাটো যে কাণলৈ এনেকৈ ওলাই যায় যে এনেকৈ ওলাই যায় সেনেকুৱা বুলিহে ভাবিছিলোঁ। এনেকুৱা বুলি কোনে জানে হয় নাই? এনেকুৱা বুলি কোনে জানে? আমি আৰু পিজ্জা আনিছে আৰু গ'ল আৰু। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই মণি আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ মই অন্য এটি ভিডিঅ' লৈ পেলাই আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু নতুনকৈ যদি আহিছে মোৰ পেজটো ফ'ল' কৰি দিব। যদিহে ইউটিউবত মোৰ চেনেলটোত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে মৰম আৰু আশীৰ্বাদ বিচাৰিয়েই আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টি চাবচোন। আমি আচলতে গুৱাহাটীত আছোঁহি, আপোনালোকে গম পাই মই আগতে ভিডিঅ' এটা আপলোড কৰিছিলোঁ। আপোনালোকে তাত গম পাইছে, সেয়েহে গুৱাহাটীত কি কিনো কৰি আছোঁ তাকে আপোনালোকে চাবচোন ভিডিঅ'টি। ৰাতিপুৱাই পাইছোঁহি যিহেতু আমি, সেয়েহে বৌয়ে প্ৰাৰ্থনা কৰি আছিলে। সকলোৱে শুভ কামনা কৰি বৌয়ে পুৱাই ভগৱানৰ ওচৰত এডাল চাকি বন্তি জ্বলাইছে। এতিয়া বৌয়ে চাহ খাবলৈ দিছে। কণী, ব্ৰেড, লাল চাহ। এতিয়া আমি চাহ খাম। গা পা ধুই আজৰি হ'লোঁ। আজৰি হোৱাৰ পাছত বৌয়ে চাহ আনি দিছে, চাহ খাওঁ। এইফালে চাহ খাবলৈ বহিবলৈ লৈছে। তাইক দেখাই দিব লাগে বোলে। হাই কৈ দিয়ক আকৌ, দেখাবলৈ কৈছে। আমি খাম এতিয়া, আপোনালোকে চাই থাকিব। মাতো ভাগি আছে মোৰ গান গাই গাই। ট্ৰেইনত থাকোঁতে গান গাই আহিলে বোলে তাই। এতিয়া আমি চাহ খাই লওঁ দেই। মোৰ উৎপাত মানে পিজ্জা খাওঁ। আমি এনেকৈ অৰ্ডাৰ দি খাই নাই পোৱা দেই। গুৱাহাটীলৈ আহি পেলাই খাইছোঁ আৰু আমাৰ তাতো এনেকৈ অৰ্ডাৰ দিলে হোম ডেলিভাৰী নাই। আজি আমি প্ৰথম পাইছোঁ আৰু খাবলৈ বুলি বহি লৈছোঁ। আপোনালোকক দেখাই লৈছোঁ আৰু প্ৰথম খাইছোঁ যে পিজ্জা। মই হেপী নে? হেপী পিজ্জা পাই হেপী। কেমেৰাটো কি উঠিছে তাৰমানে? পিজ্জাটো যে কাণলৈ এনেকৈ ওলাই যায় যে এনেকৈ ওলাই যায় সেনেকুৱা বুলিহে ভাবিছিলোঁ। এনেকুৱা বুলি কোনে জানে হয় নাই? এনেকুৱা বুলি কোনে জানে? আমি আৰু পিজ্জা আনিছে আৰু গ'ল আৰু 350 ৰুপিজ। 350 ৰুপিজ গ'ল। পইচাটো বাৰু কোনো কথা নাই, কিন্তু টেষ্টটো হ'ব লাগিছিলে দেই। যেনেকুৱা বুলি ভাবিছিলোঁ। মুম্বাই কা লাৰু খাই ভি পস্তাইগা, নেহি খাইগা ভি পস্তাইগা যে ওহি হোগা। পিজ্জাটো খাই আছোঁ। তেনেকৈ আকৌ বিৰিয়ানী এটা অৰ্ডাৰ কৰিছিলোঁ, আহিছে বোলে। চাওঁচোন সেইটো কেনেকুৱা হয়। খাই আছোঁ, শেষ হোৱা নাই। কলিং মাৰিছে। এইটো এতিয়া বিৰিয়ানী আমি অৰ্ডাৰ কৰি এনেই হোটেলে খাইছোঁ। আমি তাত এনেকৈ অৰ্ডাৰ দি আমি প্ৰথম খাইছোঁ। বিৰিয়ানীটো দেখাই লৈছোঁ আকৌ। এই ওলাই মেলি ৰেডি, উবেৰৰ কাৰণে ট্ৰাই কৰি আছে। উবেৰত যাম এতিয়া আমি। যে বৌ আমাক যে ফুৰাবলৈ নিবলৈ উলিয়াইছে। বৌয়ে কৈছে বাদ দে ভিডিঅ' চিডিঅ' কৰিবলৈ বুলি কৈছে। বৌয়ে আমাক ফুৰাবলৈ নিবলৈ উলিয়াইছে। আপোনালোকক যে মই বিশেষ বস্তু এটা দেখাইছোঁ, গুৱাহাটী মহানগৰীত আছে বৌহঁতে। মাটি বুলি ক'বলৈতো নাই, তথাপিতো চাওকচোন কেনেধৰণে নিজে কৰি মেলি কিবা এটা কৰিব পাৰে। দেখিছেনে? মহানগৰীত আছোঁ বুলি পেলাই মানে তেনেকৈ থকা নাই। আচলতে এই পৰিৱেশটো, গাঁৱৰ পৰিৱেশটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছে বৌয়ে। এইফালে জলকীয়া, গোলাপৰ ফুল আৰু আছে, মই আপোনালোকক আৰু দেখাম ৰখিব। ৱালত কিছুমান আৰ্ট কৰিছে বৌয়ে, মই সেইবিলাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বৌয়ে নিজেই কৰিছে আৰু আছে, দেখাইছোঁ আপোনালোকক। ফটোৰ আৰু মই দেখাইছিলোঁ যে আপোনালোকক ভাত ৰান্ধিবলৈ ওলাইছিলে আমাৰ 3 ককাই ভাই। এই সৰু হৈ আছিলে তেতিয়া মই হ'ল মই সৰুকাই বুলি কওঁ। আমি আচলতে দুজন আছিলোঁ, মোৰ দুজন আছিলে দাদা। ডাঙৰজন অতি সোনকালে ভগৱানৰ ওচৰলৈ লৈ গ'ল। এতিয়া আমি দুজনে আছোঁ। বৌ এতিয়া সম্পূৰ্ণ চেহেৰাটো কিন্তু বেলেগ হ'ল। এইবিলাক নিজেই কৰিছে, ফ্ৰেমটো নিজেই বনাইছে বৌয়ে। এনেই নাথাকে আচলতে, কিবা এটা কৰি পেলাই বিজি হৈ থাকে। মানুহজনৰ কামতো সহায় কৰে, অফিচৰ কামো কিছুমান কৰি দিয়ে। তাৰ উপৰিও এইবিলাক কাম কৰি থাকে। মই আৰু দেখাম আপোনালোকক, ৰখিব। এইফালে দাদা অফিচৰ সন্মুখত, দাদা বেগত বহি, পিছফালে দাদা ভাগৰ টেবুলখন আছে আৰু সন্মুখত বৌয়ে এনেধৰণে আৰ্ট কৰিছে। নিজেই এইবিলাক ড্ৰয়িং কৰিছে। আৰু আছে, ৰখিব দেই, মই আৰু দেখাইছোঁ আপোনালোকক। ৱালখন বৰ ধুনীয়াকৈ হৈ আছে, পৰিপাটিকৈ চাওকচোন। এবাৰ আপোনালোকে চাই দিলে গম পাব। এইবিলাক সকলোবিলাক বৌয়ে কৰিছে। আচলতে জহাইছে বুলি নক'ব আপোনালোকে, মানুহৰ কৰ্মৰ আচলতে এনেই যে নাথাকে, মই আপোনালোকক তাকেই দেখাবলৈ বিচাৰিছোঁ। তাই নকৰিলেও হয়, এইখিনি কিনি আনিও তাই ইয়াত লগাব পাৰিলে হয়, কিন্তু হ'লেও নিজেই কৰিছে। চাওক এবাৰ ধুনীয়াকৈ হৈ আছে। ৱালখন দেখিলে আপোনালোকে সকলোবোৰ বস্তু নিজেই কৰিছে। এইবিলাক বাৰু নিজে নহয়, হ'লেও এইটো কিন্তু নিজেই কৰিছে। ফ্ৰেমটো নিজেই কৰিছে। এইটো
কিনিব এইটো কিনা নেকি অঁ এইটো কিনা বোলে দেই মই ভুলতে ক'ব কিন্তু সজাইছে ধুনীয়াকৈ সজাইছে এবাৰ চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ কাম কৰা বনাইছিলে অঁ এয়া বৌ ভাগৰ এয়া ঘৰত বনোৱাব এইটো বৌ ঘৰ লগত থকা এগৰাকীয়ে বনাইছিলে কামত সহায় কৰি দিয়া মানুহগৰাকীয়ে বনাইছিলে আচলতে যেনেকুৱা মানুহৰ লগত থকা যায় তেনেকুৱা হয় বুলি কয় যে বৌয়ে যিহেতু কাম কৰি থাকে কাৰণে কাম কৰি দিয়া মানুহগৰাকীও এয়া বনাইছে দেখিছেনে ইয়াতে আপোনালোকে গম পাব মই বিশেষ বহলাই নক'লেও হ'ব আৰু এয়া ধুনীয়াকৈ ৱালখন সজাইছে এয়া মোৰ সৰুকাই এইবিলাক হ'ল তেওঁৰ চাৰ্টিফিকেট হয় বঁটা পোৱা এইবিলাক সেয়া ওপৰত দেখিছেনে ভালকৈ ধৰিব পাৰিছেনে বাৰু আপোনালোকে এইফালে এইখন হেৰিয়াত পাইছিলে ন এইখন মুখ্যমন্ত্ৰী প্ৰেৰণা বঁটা তেওঁৰ স্মৃতি হিচাপে আঁৰি ৰাখিছে এয়া দেখিছে আপোনালোকে ভালদৰে মন কৰক এয়া হ'ল এয়া মোৰ আচলতে মই সৰুকাই বুলি কওঁ দেই মোৰ সৰুকাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী বঁটা পাইছিলে ওপৰত গম পাইছে আপোনালোকে লিখা আছে ওপৰত লিখা আছে চাওক কিহৰ কাৰণে বঁটা পাইছিলে আপোনালোকে গম পাইছে ফটোখন দেখিয়ে গম পাইছে নহয়নে আচলতে বেছি বহলাই কোৱা কৈছে বুলি ক'ব খুব কম বয়সতে ছাকচেছ হোৱা এজন ব্যক্তি মানে ওপৰতে যে ছাকচেছ হৈছে সেইটো নহয় সফল হৈছে সেয়া নহয় বহু কষ্টৰ মূৰত এই স্থান পাইছে তেওঁ আপোনালোকে জনাসকলে জানে যিসকলে নাজানে তেওঁলোকক কৈছোঁ খুব কম পুঁজিৰে আৰম্ভ কৰিছিলে এটা বেপাৰ সৰু সুৰা সৰুকৈ ঘৰতে মানে আপোনালোকক মই এই বিষয়ে বহলাই কেতিয়াবা ক'ম বাৰু যে মোৰ সৰুকাই কেনেকৈ এই স্থান পাইছে সেয়া মই আপোনালোকক কেতিয়াবা সময় পালে বহলাই ক'ম আচলতে বহু কষ্টৰ মূৰত এজন সাধাৰণ কাম কৰা মানুহৰ পৰা আৰম্ভ কৰি পেলাই খুব কম পুঁজিৰে আৰম্ভ কৰি পেলাই এই স্থান পাইছে এইটো ড্ৰয়িং ৰুম দাদা এতিয়া কাকপথাৰতো থাকে বাৰু কাকপথাৰতো থাকে ইয়াতো থাকে ককাই ইয়ালৈ আহে তাৰপিছত ইয়াত মানে বৌ আৰু ভতিজাটো থাকে যিহেতু ইয়াত পঢ়াৰ ইয়াতে হৈছে সেয়েহে ইয়াতে থাকে তাৰ কাৰণে ইয়াত থকা হৈছে মায়ে আহিয়ে এটা কিতাপৰ ষ্টেণ্ড মানুহৰ ঘৰত ফুলদানি থাকে আপোনালোকে হয়তো জানে কিন্তু তাৰ সলনি এটা কিতাপৰ ষ্টেণ্ড ৰাখিছে দেখিছে আচলতে কিতাপেই হ'ল মানুহৰ সবাতোতকৈ ভাল হওঁ এয়া কথাৰে বুজাব নালাগে ভাষাৰে বুজাব নালাগে আপোনালোকে এইবিলাক দেখিয়ে গম পাইছে যিহেতু নহয়নে মই হয়তো কোনোবাই ভাবিব এইজনী বেছি বহলাই কৈছে আচলতে বহলাই কোৱা নহয় আপোনালোকে চালেই গম পাব যেনিয়েই চোৱা যায় তেনেই মানে কিতাপ আপোনালোকে মই মিছাকৈ ক'লেও ভিডিঅ'টোত গম পাইছে নহয় যেনিয়েই চোৱা যায় তেনেই কিতাপ আৰু আছে মই বিশেষ নাই দেখুৱা মই এই সন্মুখত যিখিনি পালোঁ সেইখিনিকে কৰিছোঁ ফুৰিবলৈ বুলি ওলাই আহিলোঁ যিহেতু বৌৱে ক'লে আহিবলৈ ইমান ভাগৰ লাগি আছিলে ট্ৰেইনত আহিছিলোঁ যিহেতু আমি ৰিজাৰ্ভেশ্যন দবাৰত আহিলোঁ মানে ইমান কষ্ট নহয় বাৰু হ'লেও দিয়কচোন ওলাই আহিবলৈ মন নাছিলে হ'লেও বৌৱে ক'লে বোলে ওচৰতে বালাজী মন্দিৰটো আছে তালৈকে যাওঁ ব'লা সেই বুলি ক'লত আৰু ওলাই আহিছোঁ মন্দিৰ বুলি ক'লেতো নৈ কৰিব নোৱাৰি সেয়েহে ওলাই আহিছোঁ আৰু মই আগতেও আহিছোঁ বাৰু তথাপিতো বৌৱে ক'লে যেতিয়া মন্দিৰ বুলি ক'লে সেয়েহে মোক লৈ পেলাই ওলাই আহিছোঁ মই যিহেতু অহা নাই সেয়েহে মোক লৈ পেলাই ওলাই আহিলোঁ ঘূৰি যাওঁতে মই আপোনালোকক এটা বস্তু দেখাম এতিয়া মই ঘূৰি যাওঁতে মানে বজাৰখনত সোমালোঁ ইয়াত দেখিছেনে এই 5 টকা এই 5 টকাটো হ'ল আপোনাৰ এইটো কি বুলি কয় দাংবডি যিহেতু আমাৰ তাত বহুত ৰেটটো বেছি সেইকাৰণে মই আপোনালোকক দেখাই দিলোঁ এইখন সোমাই অহা গেটখন বৌৰ ঘৰলৈ আহোঁতে ইয়াতে মন্দিৰ এটা আছে তাৰ কাষতে গছজোপাৰ নাম কি বৌ হে নহয় বিপল গছ যে মই কালি চাইছিলোঁ নহয় বিপল গছৰ এইফালেও থাকে এইটো বা নহয় কালি ভাবিছিলোঁ হয় এইফালেও থাকে আহঁত এই আহঁতৰ পুলিটা বৈ ইয়াতে এনেকৈ ৰাখিছে সন্মুখতে আমাৰ ঘৰত গৈছিলে অঁ হাইয়া অঁ ঘৰত গজিছিলে টাবত এই টাবত ওলাইছিলে বোলে বৈ আনি ইয়াত দি দিছেহি দেখিছেনে এয়া এই ওচৰতে মন্দিৰটো আছে তাৰ কাষতেই বৈ গছপুলিটো ইয়াত এনেধৰণে ৰাখিছে এতিয়া আমি ফুৰিবলৈ আহিছিলোঁ যে ফুৰিবলৈ আহোঁতে মানে পাই গ'লোঁ কালি মন কৰা নাছিলোঁ ইমান এইখন গেটখন সন্মুখৰ গেটখন সেয়া বৌ গৈ আছে আগত এয়া মমো হাই কোৱা মোৰফালে চোৱা আকৌ